हेलो स्टूडेंट्स मोर चेनेलলৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো আজি মই লৈ আনিছো ক্লাস 10 ৰ 8.3 ৰ কোৱেশ্চন নম্বৰ 3 গতিকে তোমালৈ কোৱেশ্চন নম্বৰ 3 ভালদৰে চোৱা তো প্ৰশ্নটো আছে যদি 10 টুৱাইস ইজ ইকুৱেল cot a - 18 ডিগ্ৰী যত টুৱাইস সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা ঠিক আছে তো টুৱাইস সূক্ষ্ম কোণ কৈছে আৰু এইটো কন্ডিশন মতে আমি a ৰ মান উলিয়াব লাগিব এই যে 2a আছে টুৱাইস a আছে a ৰ ঠাইত কি হ'ব আমি হে মান উলিয়াব লাগিব তো প্ৰথমে মই লিখি লৈছো গিভেন বা দিয়া আছে লিখিব পাৰা কি দিয়া আছে লিখি ললো 10 টুৱাইস ইজ ইকুৱেল cot a - 18 ডিগ্ৰী ঠিক আছে ইয়াৰ পৰৱৰ্তী লাইন কৰিব লাগিব হয় এফালে 10 আছে 10 টু মানে 10 আৰু cot টুক মিলাই আমি দুইটা কেনসেল কৰিব লাগিব তেতিয়া হলে এৰ মান ওলাব ঠিক আছে তে আমি কোনটো মিলাম আমি এই 10 টুক মিলাব লাগিব কেনেকৈ মিলাম 10 টু সাম cot লগত মিলাব পাৰি নেকি ঠিক আছে তো তোমালোকে জানা আমি জানো যে যদি 10 টুক আমি যদি ভাঙো cot 90 ডিগ্ৰী মাইনাস a মানে হয় 10a ঠিক আছে আমি জানো cot 90 ডিগ্ৰী মাইনাস a মানে হয় 10a অৰ্থাৎ ইয়াত 10a ইয়াত a আমি টুৱাইসে ধৰি লম ইয়াত a মানে কি আছে টুৱাইসে আছে উল্টাটো কৰিম a মানে টুৱাইসে আমি ধৰি লৈছো তো এটো কেতিয়া আমি কেতিয়া পাতিব পাৰিম যেতিয়া নেকি cot 90 ডিগ্ৰী মাইনাস a যেতিয়া নেকি cot 90 ডিগ্ৰী মাইনাস a আমি বনাব পাৰিম তেতিয়া আমি 10 টুৱাইসে পাতিব পাৰিম ঠিক আছে উল্টাটো বনাও চাওছো যদি আমি cot লিখো 10 টুক যদি আমি cot বনাও 90 ডিগ্ৰী মাইনাস a আছে কিন্তু ইয়াত আসলতে a কি আছে টুৱাইসে আছে ঠিক আছে তো এর জায়গাতে আমি কি পাতিম টুৱাইসে পাতিম ঠিক আছে আৰু এইফালে মানটো আমি একে পাতি দিম cot a - 18 ডিগ্ৰী আমি ৰাখি দিম এতিয়া সোৱা cot 90 ডিগ্ৰী মাইনাস a মানে 10 হ'ব তো এটো মানে এটো মানে এটো বুজিও পাৰিছে তোমালোকে নুবুজিলে কাখত এটো চাই লবা আকৌ চাই লবা নি মিলাই লবা গতিকে সোৱা cot 90 ডিগ্ৰী মাইনাস a পালো আমি এটো মিলাই দিলো এতিয়া কি কৰিব পাৰিম এফালে সোৱা বাও সাইডে আমি cot পালো হো সাইডেও cot পালো ঠিক আছে সমান চিনৰ দুইফালে যদি আমি সমান পাও তেতিয়ালে আমি হদাই কেনসেল কৰিব পাৰো গতিকে এই cotটোক আমি কাটি দিব পাৰিম ঠিক আছে cotটো কেনসেল গল তো এইফালে থাকিলে 90 ডিগ্ৰী মাইনাস টুৱাইসে এইফালে থাকিলে a - 18 ডিগ্ৰী যেহেতু প্ৰশ্নই কৈছে a ৰ মান উলিওৱা গতিকে আমি a খিনি এটা সাইডে লৈ আনিম এইফালে মাইনাস টুৱাইসে আছে এই a টো যদি আমি সমান চিনৰ বাও সাইডে আনো মাইনাস a হৈ যাব ইজ ইকুৱেল এইফালে মাইনাস 18 ডিগ্ৰী আছে 90 ডিগ্ৰী তো এইফালে প্লাস হৈ আছে যদি সমান চিনৰ হো সাইডে আনো কি হ'ব মাইনাস হ'ব মাইনাস 90 ডিগ্ৰী হ'ব এতিয়া সবা আমি কি কৰি পাৰিম মাইনাস মাইনাসে প্লাস হ'ব মানে আমি এই দুটা প্লাস কৰিম টুৱাইসে আৰু এটাই আছে গতিকে কিমান হ'ব থাইসে হ'ব sin টু মাইনাস হ'ব ঠিক আছে যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে ইজ ইকুৱেল এফালে কি হ'ব মাইনাসে হ'ব প্লাস গতিকে 18 ডিগ্ৰী আৰু 90 ডিগ্ৰী আমি কি কৰিম প্লাস কৰিম যদি প্লাস কৰি কি পাম আমি 108 ডিগ্ৰী পাম 108 - 8 যেহেতু 90 ডাঙৰ হয় গতিকে -108 ডিগ্ৰী পাম এটা সো দুই ফালৰ পৰা আমি মাইনাস চিনটো কেনসেল কৰিব পাৰো a উলিয়াম গতিকে a ইজ ইকুৱেল মাইনাস মাইনাস কেনসেল গল a ইকুৱেল 108 ডিগ্ৰী আছে 3 টু এফালে কি হৈ আছে ইনটু হৈ আছে এৰ লগত ইনটু হৈ আছে এফালে কি হ'ব ডিভাইড হ'ব হৰণ হ'ব গতিকে 3 গতিকে 108 টক যদি তুমি 3 যদি ডিভাইড কৰি কি হ'ব 3 গল 10 গল 3 বাৰ 1 থাকি 18 3 6 গুণ 18 অৰ্থাৎ 36 ডিগ্ৰী তো देयरफॉर আমি কি পালো এৰ ভ্যালুটো কি পালো a is equal আমি কিমান পালো 36 ডিগ্ৰী এটোই হ'ব এৰ উত্তৰ তো ভালদৰে তোমালোকে স্ক্ৰিনশ্বট মাৰি ভালদৰে চাই লোৱা তো এতিয়া সোৱা কোৱেশ্চন নম্বৰ 4 আছে যদি 10a is equal cot b হয় তেন্তে প্ৰমাণ কৰা যে a + b is equal 90 ডিগ্ৰী তো আমাৰ কন্ডিশনটো দিয়া আছে আমি ইয়াৰ পৰা প্ৰমাণ কৰিব লাগিব তো প্ৰথমে কি দিয়া আছে লিখি হৈছো given 10a is equal to cot b 10a is equal cot b এতিয়া চাবা আমি 10 নহলে cotক আমি মিলাই কেনসেল কৰিব লাগিব প্ৰথমত 10 আৰু cotক আমি কেনসেল কৰিম কেনেকৈ যিকোনো এটাক আমি ভাঙি দিম গতিকে 10a টুক যদি ৰাখি দি আমি যদি cotক যদি মিলাও তো সূত্ৰটা পাইছিলা cotৰ সূত্ৰ এটা ঠিক আছে 10 90 ডিগ্ৰী মাইনাস a মানে আমি জানো cot a ঠিক আছে গতিকে cot b যেহেতু পাইছো ভাঙি দিম cot এক ভাঙিম ইয়াত b মানে হৈ যাব a অৰ্থাৎ আমি যদি এনেকৈ লিখো 10 90 ডিগ্ৰী মাইনাস a
এ মানে কি হ'ব কট বি হ'ব লাগিব ঠিক আছে গতিকে এ মানে হৈ যাব ইয়াত বি বুজি পাইছা নহয় কট ইয়াত এৰ ঠাইত কি হ'ব বি হ'ব তেতিয়া আমি এনেকৈ ভাঙিব পাৰিম অৰ্থাৎ তে এইফালে 10 এইফালে 10 10 10 কেনসেল গ'ল এ থাকিলে ইজ ইকুৱেল 90 ডিগ্ৰী মাইনাছ বি থাকিলে গতিকে এ টো এইফালে আছে বি টো মাইনাছ যদি সমান চিনৰ বাও চাইডে লৈ আনো কি হ'ব বি টো প্লাছ হ'ব ইজ ইকুৱেল 90 ডিগ্ৰী থাকি গ'ল অৰ্থাৎ এ প্লাছ বি ইকুৱেল 90 ডিগ্ৰী আমাক চোৱা এইটোতো প্ৰমাণ কৰিব দিছে গতিকে প্ৰমাণ হৈ গ'ল একেবাৰে সহজ তো আশা কৰো ভিডিওটো ভালদৰে বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট বক্সত জনাবা আৰু পৰৱৰ্তী ভিডিওত মই নেক্সট প্ৰশ্নখিনি লৈ আনিম তো আজিলৈ ইমানতে ভিডিওটো সমাপ্ত কৰিছোঁ